Hello friends, আজি মই চন্দ্ৰকলা বনাবলৈ লাইছো। ইয়াৰ বাবে মই আটাগিটা এনেদৰে সৰু সৰু লাৰু কৰি লৈছো। এতিয়া মই এনেদৰে এখন বেলি লৈছো। ইয়াতে মই ভাজি লোৱা নাৰিকলখিনি দি দিম। নাৰিকলখিনি ভাজোতে মই ইয়াতে চেনিও দি দিছো। চেনি দি লগ কৰি একেলগে ভাজিছো। এতিয়া এনেদৰে দি দিম। এনে কৰি পকাই দিব লাগে। গুটিখিনিতে এনেদৰে দিব লাগে। এয়া হৈ গৈছে। এনেদৰে মই গুটিকিটা কৰি লম। চন্দ্ৰকলা বনাবৰ বাবে ৰেডি হৈ গৈছে। এতিয়া মই কেৰাহীত তেলখিনি গৰম হ'ব দিছো আৰু এটা এটাকৈ ভৰাই দিম। গেছটো মই কমাই দিছো। অলপমান বঢ়াই দিছো। এনেদৰে গোটেইকেইটা চন্দ্ৰকলা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। মোৰ চন্দ্ৰকলাকেইটা ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।